যদিও মই চিৰাঙত আছোঁ লগ পোৱা নাই পাম এতিয়া একচুৱেলি মোৰ পষ্টিং এটা চিৰাঙত আছোঁ কিন্তু মই চিএছডি হিচাপে ইয়াত কাম কৰি আছোঁ যিয়ে নহওক আচলতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ কোঅপাৰেশ্যন 2021 চনত এগ্ৰিকালচাৰৰ লগত থকা এটা মিনিষ্ট্ৰী সেপাৰেট কৰি পেলাই এটা মিনিষ্ট্ৰী মিনিষ্ট্ৰী অফ কোঅপাৰেশ্যন মিনিষ্ট্ৰী অফ কোঅপাৰেশ্যনৰ দায়িত্ব বৰ্তমানো আছে যোৱা দায়িত্বত আছিলে আমাৰ হোম মিনিষ্টাৰ অমিত শ্বাহ ডাঙৰীয়া নিজে আৰু এইবাৰ তেখেতে এই সমবায় বিভাগ তেখেতৰ হাতত ৰাখিছে কাৰণ তেখেতে সমবায় বিভাগৰ জৰিয়তে আজি হোম মিনিষ্টাৰৰ দৰে পোষ্ট তেখেতে কাঢ়ি ল'বলৈ বা আয়ত্ত কৰিবলৈ তেখেতে সক্ষম আছে আৰু আমাৰ প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াৰ যিটো প্ৰাইম মিনিষ্টাৰৰ যিটো মিছন যে সমবায়ৰ জৰিয়তে আমাৰ দেশখনৰ উন্নতি কৰা আৰ্থিক উন্নতি অনা সেইকাৰণে তেওঁলোকে মিনিষ্ট্ৰী ছেপাৰেশ্যন কৰাই পেলাই এতিয়া প্লেনিংবিলাক কৰি আছে আৰু গোটেই দেশতে মডেল বেংক বনোৱাৰ কাৰণে মডেল ছ'চাইটি বনোৱাৰ কাৰণে তেওঁলোকে হাতত কাম কৰিছে ঠিক তেনেকৈ আপোনালোকৰ ডিপাৰ্টমেণ্টৰ লগত জড়িত হোৱা কেইটামান কাম আছে আমাৰ টোটেল ছ'চাইটি আছে entire BTAD 1538 numbers of registered cooperative societies in media তাৰে ভিতৰত আমাৰ বৰ্তমান পেক্স আছে 84 numbers of পেক্স এখন আমাৰ গোটেই জিলাত যেনে কোকৰাঝাৰ জিলাত 26খন আছে চিৰাং জিলাত 13খন আছে বাক্সা জিলাত 24খন আছে আৰু ওদালগুৰি জিলাত 22খন আছে গতিকে সোসাইটি পেক্স বিলাকৰ পেক্স মানে প্ৰাইমাৰী এগ্ৰিকালচাৰ ক্ৰেডিট সোসাইটি পেক্স বোৰক এতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ইনষ্ট্ৰাকচন মতে আমি কি কৰিব গৈ আছো তেওঁলোকক ফাৰ্টিলাইজাৰ লাইসেন্স দিবলৈ গৈ আছো ফাৰ্টিলাইজাৰ লাইসেন্স দিয়া কাম কাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট যাৰ কাৰণে আমাৰ ডাইৰেক্টৰ অফিচৰ পৰা হয়তো আপোনালোকৰ ডিপাৰ্টমেণ্টৰ ডাইৰেক্টৰ অফিচৰ পৰা জয়েন্টলি কনফাৰেন্স ভিডিঅ' কনফাৰেন্সিং ক্লাব হৈ আছে য'ত নেকি আমাৰ ডিস্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰ সকলক ডাইৰেকশ্যন দিছে যে আমাৰ কোপৰ দিব কি দিবলৈ তাৰে ভিতৰত তিনিটা লাইসেন্স কৰে আপোনালোকে দিয়ে সিড দিয়ে ফাৰ্টিলাইজাৰ দিয়ে আৰু পেষ্টিসাইডছ দিয়ে তো পেষ্টিসাইডছ লোৱাৰ কাৰণে চাগে ক্ৰাইটেৰিয়া হ'ল বিএসসি নতুবা কেমিকেল ট্ৰেনিং ল'ব লাগে দুটা যদি আপোনাৰ সিড আৰু যদি ফাৰ্টিলাইজাৰ যদি আপোনালোকে উইদাউট বিএসসি বা উইদাউট ট্ৰেনিং দিব পাৰে এইখিনি যদি আপোনালোকে সোনকালে দিয়াই দিয়ে হয়তো আমাৰ যিখিনি খেতিয়কসকল আছে এই খেতিয়কসকলে উপকৃত হ'ব পাৰেনে তেনেকৈ দাদা পাৰেনে পেষ্টিচাইড আৰু সিড উইদাউট ট্ৰেনিং উইদাউট ধৰক আপোনাৰ বিএসসি কেমিষ্ট্ৰি পাৰেনে নোৱাৰিব সিড পাৰিব তো আমি এটা কাম কৰিব পাৰোঁ নেকি আমি সিডখিনিকে প্ৰথমতে দি দিওঁ তেওঁলোকক প্ৰত্যেকখন জিলাতে আমাৰ ওদালগুৰিতে হওক বাক্সাতে হওক বা আমাৰ চিৰাঙতে হওক কোকৰাঝাৰতে হওক আমি সিডখিনি দি দিওঁ ওদালগুৰি জিলাৰ এটা ভাল খবৰ আছে ওদালগুৰি ভেৰগাঁও সাব ডিভিজনত আপোনাৰ 11খন ছ'চাইটি অলৰেডি ফাৰ্টিলাইজাৰ লাইসেন্স পাই গৈছে ভেৰগাঁও সাব ডিভিজন কাৰণ তেওঁলোকে কি কৰিছিলে তেওঁলোকে কেমিকেল ট্ৰেনিং লৈ পেলাই ট্ৰেনিং লোৱাৰ পিছতে তেওঁলোকক কি কৰিলে লাইসেন্স দি দিলে তো ঠিক তেনেকৈ আমাৰ উদ্দেশ্য আছে কি যে আমাৰ পেক্সৰ এটা পেক্সৰ আণ্ডাৰত 10,000 ফেমিলিজ থাকে এই পেক্স এটা এখনত আমাৰ শ্বেয়াৰ হোল্ডাৰ থাকে মোটামুটি 4,000 to 5,000 শ্বেয়াৰ হোল্ডাৰ গতিকে আমি 10,000 ফেমিলি এখন পেক্সত আমাৰ 10,000 ফেমিলিজ যদি থাকে আৰু ডিসিডিসি আমাৰ থাকে 504 থাকে এই বলবিলাক কাভাৰিং কৰি পেলাই তো আমি যদি 54 ভিলেজত 4,000 শ্বেয়াৰহোল্ডাৰ ধৰো 10,000 হাউস হোল্ড ধৰো তেতিয়া আমি এপ্ৰক্স যদি 10,000 ফেমিলি যদি 10,000 তিনি বিঘাকে এজন ফাৰ্মাৰৰ যদি 3 বিঘাকে মাটি কাল্টিভেটেড লেণ্ড আমি ধৰো তেতিয়া এটা পেক্সৰ আণ্ডাৰত কি আছে 30,000 কাল্টিভেটেড লেণ্ড আছে এই কাল্টিভেটেড লেণ্ড যিখিনি 30,000 বিঘাস কাল্টিভেটেড লেণ্ড আছে কি তাত আমি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আৰু আমাৰ কোঅপাৰেশ্যন ডিপাৰ্টমেণ্টৰ যিহেতু তাত এটা বেছ আছে বা এটা অৰ্গেনাইজেশ্যন আছে তেওঁলোকক যদি লৈ একেলগে কাম কৰোঁ হয়তো আমি ক'ৰবাত নহয় ক'ৰবাত অলপ হ'লে
যেনেকৈ আপোনালোকে ধৰক বহুত কাম কৰি আছে, আপোনালোকে এক্সপাৰ্ট হয়, জানে মানে মানুহখিনি অকলে বা ইণ্ডিভিজুৱেলি দি আছে, কিন্তু যদি আমি জইণ্টলি তেওঁলোকক ৰাখি পেলাই এটা কাম কৰিব বিচাৰো, তেতিয়া চাগে আমি বৰ্তমানৰ যিমানখিনি হৈ আছে তাতকৈ অলপ হ'লেও ওপৰত চাগে আমি পাৰিম লৈ যাবলৈ। কি কয় আপোনালোকে? যদি আমি জইণ্টলি কাম কৰিব বিচাৰো, কাৰণ 30,000 বিঘা মাটি যদি আমি কাম কৰোঁ, সেইখিনি মাটিৰ শস্যখিনি যদি আমি ফিনিছ প্ৰডাক্টলৈ লৈ গৈ পেলাই যদি মাৰ্কেটিং কৰোৱা ব্যৱস্থাটো কৰিব পাৰোঁ, আমি এনেকৈ চিন্তা কৰিছোঁ, আমাৰ ফৰ্মুলাটো এনেকৈ বৰ্তমান হৈ আছে যে সেইখিনি প্ৰডিউচ যিখিনি ওলাব, 30,000 বিঘা মাটিৰ যিখিনি প্ৰডিউচ ওলাব, যিখিনি আমি প্ৰচেছিং কৰি পেলাই যদি পেকেজিঙলৈকে লৈ গৈ ভেলুৱেশ্যন কৰাই পেলাই যদি মাৰ্কেটিং কৰোৱালৈকে পেক্সৰ বৰ্ড অফ ডাইৰেক্টৰ্ছে যদি কাম কৰিব বিচাৰে, যদি পাৰে, তেতিয়া হয়তো ফাৰ্মাৰ্ছে কি কৰিব, তেওঁলোকে যিটো ৰ মেটেৰিয়েলছ বিক্ৰী কৰে তাতকৈ অলপ হ'লেও তেওঁলোকে বেছি দাম তাৰ পৰা পাব। কাৰণ ফাৰ্মাৰ্ছবিলাক যিহেতুকে পেক্সৰ অংশীদাৰ হয়, পেক্সে যদি বেনিফিটটো হয়, ফাৰ্মাৰ্ছে ইনডাইৰেক্টলি বেনিফিটটো পায়। গতিকে সেইটো আমি ভাবিছোঁ এই কাম যদি আমি জইণ্টলি কৰোঁ, তেতিয়াহ'লে আমাৰ ফাৰ্মাৰ সফলতা আমি বৰ্তমান আমি এটা প্লেনিঙত আছোঁ, চিফাৰৰ ডাইৰেকশ্যনত বা মিনিষ্ট্ৰীৰ মানে ইনষ্ট্ৰাকশ্যনত এটা আছোঁ। আমি এতিয়া প্ৰতি 6খন মডেল পেক্স বনাবলৈ আমি গৈ আছোঁ, 6খন মডেল বনাব গৈ আছোঁ। 6খন মডেল পেক্সত এনেকুৱা হ'ব, আমি আটাইকেইটা ডিপাৰ্টমেণ্টক লৈ পেলাই তাতে মিটিং এখন কৰিম। মিটিং আমি এনেকৈ চিন্তা কৰিছোঁ, 10খনমান মিটিং আমি গাঁৱে গাঁৱে গৈ পেলাই কৰিম বুলি ভাবিছোঁ। যদি তাত আপোনালোকে আমাক সহায় কৰে, সেইখিনি ফাৰ্মাৰ্ছত যদি আপোনালোকৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ যিখিনি আপোনালোকে ইনপুট দিব লাগে, সেইখিনি যদি দিয়াত আপোনালোকে ব্যৱস্থা কৰি দিয়ে, তেতিয়া হয়তো তেওঁলোকৰ আমাৰ লগতে আপোনালোকে যিখিনি ইনষ্ট্ৰাকশ্যন দিব বা যিখিনি গাইড কৰিব, সেইখিনি চাগে তেওঁলোকৰ কাৰণে হ'ব। আমি এনেকৈ কৰিছিলোঁ, কনভাৰ্জেন্স টু কম্বাইন এক্সপাৰ্টাইজ অফ অল দ্য ডিপাৰ্টমেণ্টছ। আমি চবকে ৰাখিছিলোঁ 10,000 ফেমিলি অকল এগ্ৰিকালচাৰ মানে ফাৰ্মাৰ্ছসকলে খালি কি কৰা নাই, ধৰক ধানৰ খেতি এগ্ৰিকালচাৰেল খেতি কৰা নাই, তাৰে লগতে তেওঁলোকে ধৰক বিঘাৰীও কৰিছে, কোনোবাই কটাৰীও কৰিছে। তো আমি চিন্তা ক্লাষ্টাৰ বেচিছত তেওঁলোকক চিনাক্ত কৰি পেলাই, ৰিচাৰ্চ কৰি পেলাই, ইভালুৱেশ্যন কৰাই পেলাই তেওঁলোকক নিজৰ বেষ্ট যিখিনি ডিপাৰ্টমেণ্টৰ লগত কনভাৰ্জেন্স কৰাব লাগে। যেনেকৈ এগ্ৰিকালচাৰটো আপোনালোকৰ লগত কনভাৰ্জেন্স কৰাই দিলোঁ, ফিচাৰীখিনি আমি কনভাৰ্জেন্স কৰাই দিলোঁ, ঠিক তেনেকৈ আমি এই কথাখিনি চিন্তা কৰিছোঁ। Model based will utilize common cultivable land, combining the expertise of agriculture, animal husbandry, dairy and industry department, etc. Department will connect primary societies with these models for even greater efficiency. So, আমি তেনেকৈ যদি আগবাঢ়ি যাব পাৰোঁ, আমাৰ মটো হ'ল গোল হ'ল এটা ডিষ্ট্ৰিক্টৰ যিখিনি ফাৰ্মাৰ্ছ আছে, যিখিনি পপুলেশ্যন আছে, তেওঁলোকক ছ'চিয়েলি ইকনমিকেলি আমি ডেভেলপ কৰোঁ। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ এটাই কথা, অপাৰেশ্যন ডিপাৰ্টমেণ্টৰ এটাই কথা, এডুকেশ্যন ডিপাৰ্টমেণ্টৰ এটাই কথা, চবৰে একেই গোল হয়, একেই। আমি আমাৰ টাৰ্গেট বেছি কিছে গাঁৱত বাস কৰা আটাইখিনি মানুহকে আমি উন্নত কৰা। তো আমি এটা চিন্তা কৰিছোঁ, ক্ৰিয়েটিভ বিজনেছ ডেভেলপমেণ্ট প্লেন BDP বনাই পেলাই হ'ল প্লেন, যেনেকৈ ফিচাৰী থাকিব, ৰেষ্টটো আমি পেকেজিং কৰিলোঁ, হানি আমাৰ প্ৰডাকশ্যন হৈ আছে, হানি প্ৰডাকশ্যন হৈ আছে আপোনাৰ বাক্সা। আমাৰ দুলাল দাস দা তেখেতে চাগে হানি আগৰ ডিচি থাকোঁতে, বাইদেউ ডিচি বাইদেউ থাকোঁতে হানি প্ৰডাকশ্যনত চেণ্টাৰবিলাকত অকণমান ভিজিট কৰিছিলে, মই যিমান দূৰ শুনিছোঁ। আগৰ আমাৰ পাৰ্টি বাইদেউ যেতিয়া তাতে ডিচি আছিলে, তেখেতলোকক কেইটামান জেগাত চাইডত তেখেতসকলে কৈছিলে হানি প্ৰডাকশ্যন চলি আছে, এই হানিখিনি মাৰ্কেটিং কৰা নাই, এই মাৰ্কেটিং কৰাৰ কাৰণে আমি ব্যৱস্থা কৰি দিব পাৰোঁ। যেনেধৰণে তেওঁলোকে ধৰক প্ৰাইচটো পাব লাগিছিলে, আজি আমুলে কৈ আছে যে আমি হানিখিনি পাৰ্চেছ কৰোঁ, যিকোনো প্ৰডাক্ট আমি পাৰ্চেছ কৰোঁ বুলি কৈ আছে। মই মিটিংখনত গৈছিলোঁ গুৱাহাটীত, তেওঁলোকে কৈছে যে 150 টকামান দিব পাৰি। তো আমি 150 টকা কিয় বিক্ৰী কৰোঁ? যদি আমি 500-600 টকা বিক্ৰী কৰি আছোঁ, 150 টকা তেওঁলোকক কিয়? যাৰ কাৰণে আমি চিন্তা কৰিছোঁ যে তেওঁলোকে বাহিৰৰ ছ'চাইটিবিলাকে, নেশ্যনেল ছ'চাইটিবিলাকে কি কৰিছে, যেনেকৈ NCCF আছে, NAFED আছে, তেওঁলোকে কি কৰিছে, আমাৰ ইয়াত আহি পেলাই বিজনেছ কৰিব ওলাইছে আৰু কম দামৰ বস্তুখিনি লৈ পেলাই তেওঁলোকে নিজৰ ইনভেষ্টৰ কাম কৰিব ওলাইছে। যাৰ কাৰণে আমি চিন্তা কৰিছোঁ কি, যে আমি নিজে ফেডাৰেশ্যন বনাই
তাৰ বড়োলেণ্ডত আমি এখন ফেডাৰেশ্যন বনাব গৈ আছো মডাৰ্ণ ফেডাৰেশ্যন এই ফেডাৰেশ্যনৰ জৰিয়তে যিমানখিনি আমি মাৰ্কেটিং কৰিব লাগে বাহিৰলৈ সেই মাৰ্কেটিংখিনি আমি লৈ যাম বুলি ভাবিছো চেণ্ট্ৰেলে এতিয়া তিনিখন ছ'চাইটি বনাইছে এইখন হ'ল NCOL নেশ্যনেল কোঅপাৰেটিভ অৰ্গেনিক লিমিটেড আৰু এটা বনাইছে NCEL নেশ্যনেল কোঅপাৰেটিভ এক্সপৰ্ট লিমিটেড আৰু এটা আছে BBSSL তাৰমানে ভাৰতীয় বীজ সমৃদ্ধি সমিতি লিমিটেড যেনেকৈ এখন ছ'চাইটি বনাইছে তাৰ জৰিয়তে আমি আমাৰ প্ৰডিউচবিলাক বিক্ৰী কৰিব পাৰিব থ্ৰু ফেডাৰেশ্যন ডেইৰী ফেডাৰেশ্যন ফিচাৰী ফেডাৰেশ্যন টেক্স ফেডাৰেশ্যন এটচেট্ৰা তো আমি ভাবিছিলোঁ এতিয়া ডেইৰীত এনেকৈ ইণ্টাৰেষ্ট দিছে চাৰে শিৱসাৰে নিজে মিনিষ্ট্ৰী কৰিছিলে মাজতে দিল্লীত কৰ্পৰেশ্যন মিনিষ্ট্ৰী গৈ পেলাই তেখেতে আমাৰ ছেক্ৰেটাৰী ছাৰৰ লগত কথা পাতিছে বৰ্তমানৰ মিনিষ্ট্ৰী ছেক্ৰেটাৰী হ'ল আমাৰ নিজৰ আসাম কেডাৰ IS অফিচাৰ এটা গৈছে তেখেত হ'ল কি আছিলে ভূটানী ছাৰ আমাৰ তিনিবাৰে হ'ল মিনিষ্ট্ৰীত যোৱা ডিপাৰ্টমেণ্টৰ এখন কৰিছিলোঁ মিনিষ্ট্ৰীত 2024 নৱেম্বৰ মাহত আমি মিনিষ্ট্ৰীত গৈছিলোঁ মিনিষ্ট্ৰীৰ আগৰ যিটো ছেক্ৰেটাৰী আছিলে তেখেতৰ লগত কৰি পেলাই আমি তেওঁলোকৰ লগত কাম কৰিছোঁ যাৰ কাৰণে আমি আগবাঢ়ি এতিয়া ৱৰ্ল্ড লাৰ্জেষ্ট গ্ৰেড ষ্ট'ৰেজ বনোৱাৰ কাৰণে BTC ফালৰ পৰা আমাক দিছে এতিয়া 85 ছ'চাইটিক 10 বিঘাকে মাটি এলট কৰাৰ কাৰণে প্ৰত্যেকজন চাৰ্কল অফিচাৰ ইনষ্ট্ৰাকশ্যন দিয়া আছে তাত চিন্তাটো এনেকুৱা আছে যে আমি তাত গোডাউন বনাম প্ৰচেছিং ইউনিট বনাম কাষ্টম হায়াৰ চেণ্টাৰ বনাম ঠিক তেনে আটাইখিনি বনাই তাত কম ৰেটত আমাৰ ফাৰ্মাৰ্ছসকলক সহায় কৰাৰ কাৰণে চিন্তা চৰ্চা কৰি তোলা হৈছে তো তেনেকৈ আমি বেছি দীঘলীয়া নকৰিলোঁ আৰু ক'বলৈ বহুত আছিলে গতিকে আপোনালোকৰ সহায় বিচাৰি আমি বিভাগে সমবায় বিভাগে আজি আপোনালোকৰ ওচৰত আহিছোঁ যদি আপোনালোকে আমাক সহায় কৰে বিলত আমি য'ত মিটিং কৰিব যাম তাত যদি আপোনালোকে সহায় কৰে আপোনালোকে থাকি আমাক কাম কৰোঁতে সুবিধা কৰে তেতিয়া ৰাইজৰো উপকাৰ হ'ব লগতে আপোনালোকৰ ডিপাৰ্টমেণ্টৰো এচিভমেণ্টটো তাতে লগে লগে আহি যায় আপোনালোকৰ কাম কৰিয়ে আছে অলৰেডি গতিকে তাৰে লগতে আটাইখিনিকে মই ৰিকুৱেষ্ট এটা জনাই আৰু আজি মোক ইয়াত আহি দুআষাৰ বক্তব্য ৰাখিব দিয়াৰ বাবে এই সুবিধাটো দিয়াৰ বাবে মনোৰঞ্জন স্পেচিয়েলি মনোৰঞ্জন দাস ডাঙৰীয়া অৱেছলি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু CSD এগ্ৰিকালচাৰ তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰাইজক থকা আটাইখিনিকে ধন্যবাদ জনাই আপোনালোকৰ পৰা মই বিদায় মাগিছোঁ ধন্যবাদ এটা ভিডিঅ' আছিলে সেইখিনি প্লে কৰি দিলে